নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সম্পূৰ্ণ ব্যক্তিগত কিছুমান কথালৈ আৰু লগতে যাতে আন 10জনেও অনুপ্ৰেৰণা ল'ব পাৰে তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, আমাৰ নিচিনা দুখীয়া মানুহবোৰ এই পৃথিৱীত জীয়াই থাকিবলৈ বৰ কষ্টদায়ক নহয়নে বাৰু? কিয়নো এটা সমস্যা যেতিয়া আহিব, সেই সমস্যাটো আমি যদি কিবা কৰি আমি পাৰ কৰোঁহে আৰু আন এটা সমস্যাই গা লৈ উঠে, তেতিয়া আমি হতাশ হৈ পৰোঁ, ভাগি পৰোঁ। আমি কেতিয়াবা যে এনেকুৱা লাগে যে সংসাৰৰ পৰা সকলো মায়া মোহ এৰি পিনি গুচিয়ে যাম, এনেকুৱাও লাগে। কেতিয়াবা এনেকুৱা লাগে যে ক'ৰবাত গুচি যাওঁ, অকলশৰে থাকিম, এই সংসাৰৰ বোজাখিনিৰ পৰা নিজকে হাত খৰাম। কিন্তু কি কৰিব, আমিও ল'ৰা হয়, আমাৰ দায়িত্ব আছে, আমি যাব নোৱাৰোঁ। আমাৰ এখন সংসাৰ আছে, আমাৰ এখন মা দেউতা আছে, আমি সকলোকে চাবই লাগিব। গতিকে আমি কিবা নহয় কিবা এটা কৰিবই লাগিব। কিছুমান কাম, যিটো কাম আমাৰ কৰিবলৈ মন নাথাকে, তথাপিও আমি কৰিবলৈ বাধ্য হওঁ, কেৱল মাত্ৰ নিজৰ ঘৰখনৰ কথা ভাবি, নিজৰ মা দেউতাৰ কথা ভাবি, নিজৰ মা দেউতাক সুখত ৰখাৰ স্বাৰ্থত আমাৰ নিজৰ সুখবোৰক জলাঞ্জলি দি আমি কিছুমান কাম কৰিবলৈ বাধ্য হওঁ। একো নাই, জীৱনটো এনেকুৱাই। সুখ দুখ নাথাকিলে জীৱন জানো হয় জানো? মানুহৰ জীৱনত সুখ আৰু দুখ থাকিবই। গতিকে আমি আগবাঢ়ি যাব লাগে মুঠতে। এতিয়াও মোৰ জীৱনত বহুতো সমস্যা আছে বা আপোনালোকৰ জীৱনতো বহুতো সমস্যা আছে। কেতিয়াবা ৰাতি ভাবিলে টোপনিও নাহে, আপোনালোকৰো চাগে তেনেকুৱা হয়। গতিকে এইবোৰ চিন্তা কৰি নাথাকিব। ভগৱানে যিহেতু সমস্যা দিছে, তাৰ সমস্যাৰ বাটো আমাক দিব। বাট নিশ্চয় আছে, সমস্যা থাকিলে তাৰ সমাধানো থাকিব। গতিকে আমি সমাধানৰ বাটটো বিচাৰি আমি আমাৰ জীৱনটোক আগুৱাই লৈ যাব লাগিব। বন্ধুসকল, জীৱনত কেতিয়াও দুৰ্বল হৈ নপৰিব। কোনোবাই আপোনাক ঠাট্টা কৰিছে, কৰিবলৈ দিয়ক। এদিন তেওঁলোকে নিজে বুজি পাব যে আপুনি কি কাম কৰি আছে। আপুনি ৰাইট পথত থাকক, ভাল কাম কৰি যাওক, আনক দুখ নিদিয়াকৈ, আনৰ অপকাৰ নকৰাকৈ ভাল কাম কৰক। নিশ্চয় এদিন আপুনি সফল হ'ব। আৰু ভাগি নপৰিব বন্ধুসকল। মানুহৰ জীৱনত দুখ কষ্ট থাকেই। মোৰ জীৱনত বহুত দুখ কষ্ট মই পাৰ কৰিছোঁ, এতিয়াও মই যুঁজি আছোঁ। তথাপিও মই হাৰ মনা নাই। বন্ধুসকল, লাইফত সেইজনহে মানুহ যিজনে সমস্যাখিনিক নেওচি আগুৱাই যাব পাৰে, সেইজনহে মানুহ। গতিকে এই কথাকেইটা আপোনালোকে মনত ৰাখিবচোন। ভিডিঅ'টো অলপ মটিভেট কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। জীৱনত বহুতো ঘাত প্ৰতিঘাত পাৰ কৰিছোঁ সঁচাই, সেইবোৰ ভাবিলেই কিবা লাগে। কিন্তু তথাপিও এই জীৱন যুঁজত আমি জিকিম, আমি আগবাঢ়ি যাম আৰু আমি জিকিম। শেষত সকলোৰে জীৱনটো ভাল হওক, তাৰে কামনাৰে এই ভিডিঅ'টো শেষ কৰিছোঁ। বন্ধুসকল, পাৰিলে মোক আগবাঢ়ি যোৱাত সহায় কৰিবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু অল অপশ্যনটোত ক্লিক কৰি ন'টিফিকেশ্যনৰ বাটনটো অন কৰি ৰাখিব। তেতিয়া মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাব। ধন্যবাদ।